আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভাল। মোৰ নতুন এটা ব্লগক আপোনালোকক সকলোকে স্বাগতম। আজি ৰাতিপুৱা 6টা বজাতে মই উঠিছোঁ, কোনেও উঠা নাই। মই আজি সোনকালে উঠি গৈছোঁ। সেই সময়ত বাবু উঠিছিলে যে বাবুক লৈ শুইছিলোঁ। মোৰ টোপনি ধৰা নাই, বাবু টোপনি গ'ল। সেইটো কাৰণে আৰু মই ৰাতিপুৱা 6টা বজাতে উঠি গ'লোঁ। প্ৰথমে পিছফালৰ আগফালৰ চোতাল ঝাৰু মাৰি লৈ আহি গ'লোঁ পাকঘৰত। আহি গেছ টেবুলটো লেতেৰা হৈ আছে, গেছ টেবুলটো ধুনীয়াকৈ চাবোন দি মাজি চাফা কৰি লৈছোঁ। তাৰপিছত কাপোৰ এটা তিয়াই লৈ সেইটো দি মুচি দিছোঁ ধুনীয়াকৈ। গেছ টেবুলটো ধুনীয়াকৈ চাৰিওফালে মুচি লৈছোঁ। চাবোন দি মাজিছোঁ যে সেইটো কাৰণে দুবাৰ তিনিবাৰকৈ কাপোৰটো তিয়াই মুচি লৈছোঁ। চব বস্তু এটা চাফা কৰিলে যিকোনো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলে ভাল দেখা যায়। যেতিয়া লেতেৰা আছে তেতিয়া কিমান বেয়া দেখা গৈছে, এতিয়া চাফা কৰিছোঁ কিমান ধুনীয়া দেখা যায়। ৰন্ধা কাম শেষ কৰি ঘৰত আহিলোঁ, চাওঁ বাবুৱে ৰং দি কিতাপ দি ঘৰটো লেতেৰা কৰি থৈছে। এতিয়া ভাবিলোঁ যে এইটো প্ৰথমতে ৰংকেইটা তুলি কিতাপটো তুলি থৈ তাৰপিছত ঘৰটো ঝাৰু মাৰো চাফা কৰোঁ। এয়া ঘৰ ঝাৰু মাৰি বিচনা চাদৰটো সলনি কৰি বেলেগ এটা চাদৰ ভাবিছোঁ পাৰিম। এতিয়া বাবু নিদিয়ে, বাবু বিচনাত বহি একদম পূৰা ওপৰৰ ফালে জঁপিয়াই আছে। তাক নমাই দি ভাজ কৰিলোঁ, কম্বলকেইটা খেতাকেইটা ভাজ কৰিলোঁ। বিচনা চাদৰটো বিচাম, আকৌ সি বদমাচি কৰি আছে। তাক নমাই দি তাৰপিছতহে বিচনাটো ভাজ কৰিলোঁ ধুনীয়াকৈ। কালি যে পিঠা বনাইছিলোঁ সেইকেইটা আৰু আজি আকৌ পিঠা বনাইছিলোঁ। সোনকালে উঠিছোঁ সেইকাৰণে পিঠা অলপমান বনাই দিওঁ আৰু ফুল পিঠা। কালি পিঠাকেইটা ভৰাই আছোঁ। তাৰপিছত আকৌ আজি যে বনাইছিলোঁ সেই পিঠাকেইটাও ভৰ্তি কৰিম। এটা বৈয়াম ভৰ্তি কৰিলোঁ, সেইটো ফুল, আৰু এটা বৈয়াম ভৰ্তি কৰিলোঁ, সেইটো ফুল হ'ল। এতিয়া আকৌ আৰু এটা বৈয়াম লৈছোঁ, এইটো ফুল নহয় আৰু এইটো অলপমান হ'ব, আধা হৈছে আৰু এইটো। পিঠাকেইটা ধুনীয়াকৈ বৈয়ামত ভৰ্তি কৰি থৈ আহি গ'লোঁ ৰন্ধা বঢ়া কৰিবলৈ। প্ৰথমতে কি বনাম ভাবি আছোঁ, সেইটো কাৰণে প্ৰথমতে ভাত বহাই তাৰপিছত খিচিৰি বনালোঁ। খিচিৰিটো আজি ইমান ভাল নহ'ল, কেনেকুৱা পানী হৈ গৈছে। সোৱাদ লাগিছে কিন্তু পানী হৈ গৈছে। মই ৰান্ধি আছোঁ, বাবু আৰু বাবুৰ দেউতাকে বহি আছে যে সিহঁতে বাবুক কেনেকৈ মোবাইল চাই আছে তাক সুধিছে যে বাবু তুমি কি চাই আছা? সি কৈছে ট্ৰেক্টাৰ চাই আছোঁ। ট্ৰেক্টাৰ ইমান মাত নাই যে
ট্ৰেক্টাৰ চাইছে, কৈছে অলপমান দেখুওৱা মোক, মোক দেখাইছে ট্ৰেক্টাৰ চাইছে। আজিকালি সকলোবিলাক ল'ৰা ছোৱালীয়ে মোবাইলৰ কাৰণে ইমান পাগল, আমাৰ বাবুটো আৰু বেছি পাগল। ইফতাৰৰ কাৰণে ফল মূল ৰেডি কৰি ল'লোঁ, বগৰী ৰেডি কৰি ল'লোঁ, ৰেডি কৰি পানী ইফতাৰৰ সময় হৈ গ'ল, তেনেকুৱা সকলোবিলাক সকলো কাৰণে বাই ৰেডি কৰি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া ইফতাৰ খোৱাৰ পিছত সকলোবিলাক লেতেৰা হৈ আছে, এইকেইটা চাফা কৰিম। থেংক ইউ।